ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। সমাগত লোকসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে অসম গণ পৰিষদ দলৰ উচ্চ পৰ্যায়ৰ কমিটি গঠন। আৰু জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালক 2018 বৰ্ষৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা। এতিয়া বিতং বাতৰি। ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৃঢ়তাৰে প্ৰকাশ কৰিছে। খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে শীঘ্ৰে এটা ভূমি নীতি প্ৰস্তুত কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত কালি জোনাইৰ বিজয়পুৰৰ জনেকৰঙত কেন্দ্ৰীয়ভাৱে আয়োজিত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আইল ৰিগাংগত অংশগ্ৰহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে। বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিং জনগোষ্ঠীৰ বিশেষ অৱদান আছে বুলিও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱকুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱাইও অংশগ্ৰহণ কৰে। ৰাজ্যিকভাৱে আয়োজন কৰা এই উৎসৱত 10 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমাগত লোকসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে অসম গণ পৰিষদ দলে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে। কালি দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন দলীয় কাৰ্যনিৰ্বাহক সভাত এই কমিটি গঠন কৰা হয়। নিৰ্বাচনত বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বিষয়টো এই কমিটিৰ ওপৰত ন্যস্ত কৰা হৈছে। দলৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত গঠিত এই কমিটিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, ফণীভূষণ চৌধুৰী, ডাক্তৰ কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু প্ৰদীপ হাজৰিকাক সদস্য হিচাপে ৰখা হৈছে। নলবাৰীৰ নাট্য মন্দিৰত কালি অনুষ্ঠিত এখন সভাত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই মুখ্যমন্ত্ৰীৰ কৃষি সঁজুলি বিতৰণ আঁচনিৰ অধীনত 11জন কৃষকক কৃষি সঁজুলি ক্ৰয় কৰাৰ বাবে 5,000 টকাৰ চেক প্ৰদান কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত জিলাখনৰ 13,000 কৃষকক 5,000 টকাকৈ প্ৰদান কৰা হ'ব। সভাত বিধায়ক অশোক শৰ্মা আৰু নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীও উপস্থিত আছিল। সমাগত লোকসভা নিৰ্বাচনত প্ৰব্ৰজন বিৰোধী মঞ্চই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। 1951 চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি সংৰক্ষণ, NRC পুনৰীক্ষণ কৰাৰ লগতে অসমৰ ওপৰত নতুন প্ৰব্ৰজনকাৰীৰ অতিৰিক্ত বোজা জাপি নিদিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কালি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আহ্বান জনায়। ইয়াৰ বাবে মঞ্চই চৰকাৰক এসপ্তাহ সময় ধাৰ্য কৰি দিয়া বুলিও তেওঁ ঘোষণা কৰে। অন্যথা খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত মঞ্চই ৰাজ্যখনৰ আটাইকেইটা লোকসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। আৰু আমি দেখিলোঁ যে খিলঞ্জীয়াৰ যোনখিনি অস্তিত্বৰ বিষয় হয়, সেই অস্তিত্বৰ বিষয়খিনি কেৱল আন্দোলনৰ ক্ষেত্ৰতহে সীমাবদ্ধ হৈ থাকে। সেই বিষয়সমূহ সেই সমাধানৰ ৰাস্তা নোলোৱাৰ কাৰণে আজি আমাৰ এনেকুৱা এটা পৰিস্থিতি, অসমীয়া মানুহৰ এনেকুৱা এটা হৈছে যে এখন জাতীয় চৰকাৰ পৰা স্বত্বেও আজি ৰাইজ ইমান নিৰাপত্তাহীনতা ভুগি আছে। এইখন ৰেল মন্ত্ৰণালয়ৰ অধীনত খালী হৈ থকা পদৰ ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি ৰেল মন্ত্ৰী পীয়ুষ গোয়েলে প্ৰকাশ কৰিছে। এটা টুইট যোগে মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলস্বৰূপে বৰ্তমানে থকা সংৰক্ষিত আসনৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে। ইতিমধ্যে ভাৰতীয় ৰেল বিভাগত খালী হৈ থকা পদত নিযুক্তিৰ বাবে চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিছে। অহা 23 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চৰ ভিতৰত এমপ্লয়মেণ্ট নিউজত এই বিজ্ঞাপন প্ৰকাশ পাব। বিশিষ্ট সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ 87 সংখ্যক উপজাদিন উপলক্ষে কালি জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালক 2018 বৰ্ষৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণৰ উদ্যোগত কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে এখন মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা, চেলেং চাদৰ আৰু 25,000 টকা চেক। অনুষ্ঠানত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু ন্যাসৰ মুখ্য ন্যাসৰক্ষী, প্ৰয়াত সাহিত্যিকগৰাকীৰ পত্নী প্ৰীতি শইকীয়া, ডক্টৰ কুলেন্দু পাঠক, অভিনেত্ৰী মলয়া গোস্বামীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এটি জাতিৰে সন্মান জনাব ডক্টৰ হিতেশ ডেকাদেৱে। ডক্টৰ কুলেন্দু মানপত্ৰ প্ৰদান কৰিব কৃষ্ণ ৰয় ডাঙৰীয়াই। কেন্দ্ৰীয় চৰকাৰে ইচ্ছা কৰিলে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পাৰিব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। চিৰাং জিলাৰ বিজনী চহৰত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনৰ 7ম দ্বিবাৰ্ষিক অধিৱেশন আৰু চিলাৰাই দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে ট্ৰাইবেল সংঘৰ সৈতে আলোচনা কৰাৰ সময়ত বাধা দিয়া নাছিল। সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ভৱেন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিধায়ক কমল সিং নাৰ্জাৰী, পৰিষদীয় সদস্য অতীন হাজং আৰু সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নীৰেন ৰায়ো উপস্থিত আছিল। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত অতি সোনকালে অত্যাধুনিক জাহাজ ৰ চলাচল আৰম্ভ হ'ব। ইতিমধ্যে এই জাহাজখন কলকাতাৰ পৰা আহি গুৱাহাটী পাইছেহি। অহা 1 এপ্ৰিলৰ পৰা জাহাজখন চলাচল কৰাৰ সম্ভাৱনা আছে। ইয়াৰ আগে কিছুদিন পাছতে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত জাহাজখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। MV শংকৰদেৱ নামৰ এই বিলাসী জাহাজখন নতুন এটা ঘাটৰ পৰা চলাচল কৰোৱাৰ কথা জলসম্পদ বিভাগে চিন্তা চৰ্চা কৰিছে। 57 মিটাৰ দীঘল আৰু 15.2 মিটাৰ বহল এই জাহাজখনে এবাৰত যাত্ৰীৰ লগতে 25 টন ওজনৰ 12খন ট্ৰাক কঢ়িয়াব পাৰিব। জাহাজখন চাবলৈ উত্তৰ গুৱাহাটীত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়। ধৰ্ম নিৰপেক্ষতা ঐক্য সংহতি আৰু সম্প্ৰীতিৰ বাণী কঢ়িয়াই কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত পুৱামক্কাৰ দৰগাহত অনুষ্ঠিত পূৰ্ণ উৰুচৰ কালি সামৰণি পৰে। 800 বছৰীয়া বৰ্ণিল পৰম্পৰা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত হোৱা উৰুচত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ অগণন ভক্তই অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত জিকিৰ জাৰি কাৱালী বাউল গীত আদি পৰিৱেশন কৰা হয়। তিনিচুকীয়া জিলা সাংবাদিক চৰাৰ 9ম বাৰ্ষিক অধিৱেশন কালি অনুষ্ঠিত হয়। এই উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন আৰু আলোচনা চক্ৰও অনুষ্ঠিত হয়। অধিৱেশনৰ কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ 12 গৰাকী ব্যক্তিলৈ সংবাদ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ 29 সংখ্যক ৰাজ্যিক বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা কালিৰে পৰা বিশ্ববিদ্যালয়খনৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে কালি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ 9খন কৃষি মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। সমাগত লোকসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে অসম গণ পৰিষদ দলৰ উচ্চ পৰ্যায়ৰ কমিটি গঠন। আৰু জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালক 2018 বৰ্ষৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান। আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।